নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আজি বিহু বুলি আমি সকলো বহি আছোঁ। এইফালে আছে মামা, এইফালে আছে মামা, আৰু এইফালে বহি আছোঁ আমি গৰম পানী। মানে আজি মাৰিম আমি ছাগলী। ছাগলীটো আছে বান্ধি থৈ দিছে, ক'ৰবাত বোলে আনিম, মাৰিম, খাম। এইফালে হৈ আছে গৰম পানী, এইফালে মামা ঠাণ্ডা নাই লগা, এইফালে এজনৰ পুৰা ফুল ঠাণ্ডা লাগি আছে। আৰু আমি আৰু আজি ছাগলী খামেই খাম। অঁ, ইমান কেলে পানী থাকিব লাগে হে? কালি গাহৰি ছাগলী খাই পিনি ইমান পানী থাকিব লাগে কেলে? ইমান পানীব নালাগে নহয়। মাছ মাংস বেছি খাই থকা হৈছে ন, একদম পুৰা পানী আছে, পুৰা গেলা গেলা গোন্ধাই দিছে, কুল গেলা গেলা গোন্ধাই দিছে একদম। এইফালে বাহিৰলৈ ওলাই নহাকৈ ভিতৰৰ পৰা এইটো পেচাব কৰিব পৰা এটা চিষ্টেম আছে। চুৰ চুৰ ত্ৰিপাল কি হ'ল? ত্ৰিপাল ৰাজীৱে ক'ত গম পালে? ৰাজীৱে কোৱাৰ পিছতে মই কৈ দিলোঁ কথাটো। প্ৰথম মই নাই কোৱা, সেইকাৰণে মই গম পালোঁ। ভদাই ফোন কৰিছিলে, ভদাই ফোন কৰোঁতে তিলক আমাৰ ঘৰত আছিলে। তিলকে ক'লে যে ভুৱনকাই নি থৈ দিছে। কি হ'ল? কি হ'ল? তো এইফালে আমি এতিয়া গৈ আছোঁ ছাগলীটো লৈ আনিবলৈ। পানীটো গৰম হৈ আছে। অঁ, নপঠিয়াং নপঠিয়াং, অঁ নপঠিয়াং। বোলে এইটো আমি নিজে কিনি আনা ছাগলী, কওক বেলেগত নিদিওঁ। আমি খোৱা বোৱা ন, এইটো নিজৰ ঘৰৰ ছাগলী হয় নে নহয়? বলক। এইফালে পূৰা গৰম পানী দিলে, ছাগলী মৰি মেলি গৰম পানী হৈ গ'ল। এতিয়া গুচোৱা পৰ্ব হ'ব। এতিয়া এইফালে 1 কেজি দৰমহা কিমান? আধা কেজি। এইটো ঢাকি দিছে। নেখালে লাজ লাজ লাগিছে, সেইটো কাৰণে সাজ খাই লওঁ কৈছে। আৰু মানে একে গোটাই ছিঙিছে আৰু নেকি? এতিয়া ডাবিংটো আহিব নাই? এইখন মুচিব লাগে কেলে? চৰ্বি লগা খাব লাগিব কৈছে। কি হ'ল ৰেডি? গাহৰি ভিতৰত টিভি চাই আছে।